के बारे में कि शिव जी की छाई जहाँ देखो जहाँ तक पृथ्वी फैली है बहुत अच्छी है। शिव जी की आशीर्वाद और प्रार्थना हर इंसान पे बनी रहे। जंगली मैं खाले निचाई ना मैं ना खा माने हर हर महादेव हाय हर दोस्तों আমি এৰোপ্লেন লৈ আনিছো এৰোপ্লেন ক'ত পৰিব এৰোপ্লেন আমাৰ উৰি গৈ থাকিব দেখাই দিয়ক আমি উৰাই দিম ক'ত গ'ল দেই নকৰা শ্ৰী মহাশিৱৰাত্ৰি সকলোকে শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি গাঁৱৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম আমাৰ ওচৰতে শিৱ মন্দিৰ আছে আজি তাত এতিয়া চাকি দিবলৈ যাম ইয়াৰ লগত এয়া আমাৰ চিলড্ৰেন পাৰ্টি আমি খাইও আহিলোগে মন্দিৰত ক'ত খালা ইমান সোনকালে দিলে না ওলাইছে চাকি তাকি জ্বলালি না দাদি বতাহ জ্বলালে কি আনিছে মাংস মিঠৈ হয় না যা বনিয়া মুৰ্গী কোনটো এই মৰি গ'ল নেকি মৰি গ'ল এই কোনোবা বেমাৰী মুৰ্গী বেমাৰ হৈ মৰিছে এতিয়া এইটো নানিবি নুচুবি তই আকৌ নি পেলাই খাই নিপেলাবি কি আকৌ বেমাৰী মুৰ্গী এইটো ডিঙিটো শীতটোত সোমাই আছে আকৌ তই এইটো ৰিচাৰ্জ কৰিব নালাগে আৰু এইফালে আমাৰ শিৱ মন্দিৰ আমাৰ ধলিকুমাৰ গাঁও আৰু নাখলীয়া গাঁৱৰ মাজতে শিৱ মন্দিৰ আছে ভকতসকলে চাকি তাকি জ্বলাই আহিলেগৈ এফালে আছে আমাৰ গুডু এফালে চা এয়া আছে আমাৰ গুডু হাই এফালে আছে আমাৰ অনুজ এই ভিডিঅ' কৰিছোঁ হাইট দি দেখাই মোৰ নাম মোবাইলে ভিডিঅ' কৰিছোঁ এয়া ৰাইজ বহি আছে ইয়াত আমাৰ গাঁৱৰ এয়া মানে ধলিকুমাৰ গাঁও আৰু আমাৰ নাখলীয়া গাঁৱৰ মাজতে দুখন গাঁৱৰ মাজতে আমাৰ ইয়াত শিৱ মন্দিৰ এই কিমান দিন এইফালে বহুতে দান বৰঙণি দিছিলে ইয়াতে এইফালে আমাৰ এজন গাঁৱৰ সদস্য একদম মানে মূল ব্যক্তি আৰু সমাজৰ লগত সদায় জড়িত হৈ থাকে আমাৰ এজন ডিম বেচ হৈ গ'ল আমাৰ নামটো এনেই আমি কলাই দিয়া বুলি মাতোঁ এইফালে মাহ প্ৰসাদ পূৰা ৰেডি কৰি আছে এইফালে নাম প্ৰসংগ হৈ আছে এইফালে ওচৰৰে গাঁৱৰ আমাৰ বৰ্তা আছে বৰ্তা এই মন্দিৰৰ লগত মানে প্ৰথম আৰম্ভণিৰ পৰাই জড়িত আছে আৰু বৰ্তা কিমান বছৰ হ'ল মন্দিৰ ভাগি কৰি আছে 2004 চনত আৰম্ভ কৰা হৈছিল 2004 চনত আৰম্ভ কৰা হৈছিল আৰু এই বছৰে আমাৰ ইয়াত শিৱৰাত্ৰি পালন কৰি থকা হয় এই বছৰো আমি তেনেকৈ আগৰগতে এইবাৰ পালন কৰিছোঁ আৰু ৰাইজৰ সকলোৱে সহায় সহযোগিতা কৰিছে আমাৰ ইয়াতে বৰ্তা এতিয়াই হৈ থাকিব এনেকৈ তেওঁ ইচ্ছা কৰিলে ইয়াতকৈ আৰু বহুত ভাল হ'ব তাকে আশা কৰোঁ ঠিক আছে ধন্যবাদ চুৰিয়াই হ'বা চুৰিয়া টুৰিয়া পিন্ধি না লং পেণ্ট পিন্ধি মন্দিৰলৈ গোটেই আহিছোঁ দেৰগাঁও নিগেটিভ মন্দিৰ আজি তাতো শিৱৰাত্ৰি পাতিছে আৰু সকলোৱে জানে তাতো শিৱৰাত্ৰি পাতেই প্ৰতি বছৰে এইবাৰ মই 4-5 বছৰমান যোৱা নাই এইবাৰ গৈ আহোঁচোন কেনেকুৱা হৈছে আৰু চাই থাকিব আপোনালোকৰ ভিডিঅ'টো মই তাৰ পৰা দেখাই আছোঁ এইফালে ইয়াৰ কাকডোঙা দলঙৰ ছাইডতে যিখন দলং আছে সেইখন পূৰা দ্ৰুতগতিত বনাই আছে সেইখন হৈয়ে গ'ল আৰু শিৱৰাত্ৰি বুলি অকল মানুহ মৰহে আৰু মানুহজনৰ মানুহ মন ড্ৰাইভাৰ এটা মন বেয়া অকল মোক লৈ আহিছে গাড়ী খালী পুৰা আগতে পাই যাব দিয়ক মন বেয়া নকৰিব পাই যাব আমি আহি পাই গ'লোহি দেৰগাঁও নিগেটিভ মন্দিৰত এইফালে এয়া মেলা পূৰা বহি আছে বহুত মানুহ ইয়াৰ পৰা আমি যাত্ৰাটো আৰম্ভ কৰিম আৰু এতিয়া অগণন মানুহ পূৰা ৰাইজৰ পূৰা ভিৰ লাগি আছে এইফালে ৰাতিকে আজি ভাওনাও পাতিব গজকেতু উপাখ্যান ইয়াতে শিৱৰাত্ৰিত প্ৰতিবাৰে ইয়াতে ভাওনাও পাতে এইফালে পূৰা কাপোৰ কানি পৰা ধৰি লৈ গোটেই সম্পূৰ্ণ মেলা বহি আছে কেনেকৈ মিঠা কেনেকৈ আহি ল'ম ক 10টা দিবি নে আহি ল'মগৈ খালি দেই চাকি তাকি জ্বলাই আহোঁ ৰ পূৰা আজি মিঠৈ পূৰা ওলাইছে আৰু মই খালি নাখাওঁ দেই এবাৰ খাই পেলাই মই পস্তা দিছোঁ কেনেকৈ পোৱা কেনেকৈ কেনেকৈ বটল কেনেকৈ 150 টকা খোজকাঢ়িলোঁ দেই আহি পাইছোঁহি আৰু
মানুহজনে লোকেল মৌজোল বিকিছে হয়নে নহয় চিনিও নাপাওঁ বাৰু 100 টকা দিছোঁ দিবগৈ চাগে 100 টকাত 150 টকা কৈছে চাওঁ যদি টেষ্ট কৰি চাম যদি লোকেল হয় তেতিয়া লৈ যাম যাওঁতে আমি তালৈকে উঠিবগৈ লাগিব একদম গৈ পেলাই এইটো বটল 150 এইটো বটল 200 মানে কি ডিফাৰেঞ্চটো কি আছে এইটো বাকচ মৌ হয় পোহা মৌ এইটো হাবি মৌ জংগলীটো এইফালেদি এইটো পূৰা চিৰি পূৰা জাম লাগি আছে এইফালে যাওঁ এইফালে যাওঁ সেইটো চিৰি উঠি যাওঁ গৈ আহোঁতে এইফালে গুচি আহিম সেইটো চিৰি খোজকাঢ়ি আহিলে ভাগ লাগি যায় একদম পূৰা এইকণৰ পৰা পূৰা জাম লাগি গ'ল কিনো যাম এনেই গেটখন সৰু তাতে আৰু দুটা পাত কৰি দিছে জাম লাগি গৈছে পূৰা ভিতৰত পূৰা চেণ্ডেলৰ দৌৰ মাৰিব যাব লাগিব ইমান ভিৰ লাগি আছে চাকি দিবলৈ জেগাই নাই মানে ভিতৰত য'তেই পাইছে ত'তে চাকি দি দিছে মুঠতে ভগৱানৰ জেগাত লাগিলেই হয় এইফালে গছৰ গুৰি আছে গোটেই চবতে দিছে ভৰি দিবলৈ জেগা নাই চবফালে চাকি 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 দিবলৈ ক'তো জেগা নাইকিয়া হৈ গৈছে গোটেই য'তেই ভৰি দিছে ত'তে চাকি সোমাবলৈ নোৱাৰে বেয়া লাগে যোনে য'তে পাইছে তাতে চাকি দি দিছে কাৰোবাৰ ভৰিত লাগি গৈছে সেইবিলাক মানে চাবলৈ নাই আৰু বেয়াও লাগে এনেকৈ য'তে চাকিটো জ্বলালে কোনো নিৰ্দিষ্ট স্থান নাইকিয়া হৈ গৈছে মানে এইফালৰ পৰা মন্দিৰটো বৰ ধুনীয়াকৈ উঠিছে এইফালে দেখা দিছোঁ বাকী ভিডিঅ'টো এতিয়া ভিডিঅ' শ্বটো দেখালোঁ এতিয়া ওলাই দিওঁ আৰু ইয়াত বিশেষ একো কাম নাই আহিলোঁ সেৱা কৰিলোঁ তাৰপৰা কিবা এটা খাই লওঁগৈ ভোকো লাগিছে ৰাতিপুৱা চাহকণ খোৱা একদম পূৰা খালী পেটত আহিলোঁ মন্দিৰত সেৱা ল'বলৈ এতিয়া বাহিৰত এখন একদম ৰাস্তা কিনাৰতে এখন দোকান আছে তাতে খাই মেলি যাম তাত ভাল পায় बाबाजी हर हर महादेव कैसा लग रहा है अच्छा लगा नंगेठी महाराज में लाखों करोड़ों आदमी का भीड़ है आज शिवरात्रि शिव जी के बारे में क्या बोलेंगे शिव जी के बारे में कि शिव जी की छाई जहाँ देखो जहाँ तक पृथ्वी फैली है बहुत अच्छी है शिव जी की आशीर्वाद और प्रार्थना हर इंसान पे बनी रहे सबके बच्चे खुशी रहे दिन अच्छा हो यात्रा सबकी अच्छी हो हार्दिक सबको बाबा का नया साल आपको सबको स्वागत है हर हर महादेव हर हर महादेव हर हर এতিয়া আকৌ এইফালে ঠেলা হেঁচা খাই ওলাব লাগিব এতিয়া বাবাজীৰ লগত কথা পাতিলোঁ বাবাজীক অকণমান কিবা এটা অৰিহণা দিলোঁ আশীৰ্বাদ দিলে আশীৰ্বাদ কৰ্মই ধৰ্ম ৰাইজৰ লগত ভাল কাম কৰি থাকিলে ভালকৈ আশীৰ্বাদ পাই থাকিম বেয়া কাম কৰিলে বেয়া আশীৰ্বাদ পাম সেইটোৱে কথা ৰখনে দাদা গোটা হে নে কৃষ্ণ এই মই কুঁহিয়াৰ ৰস বুলি খাই দিয়া চেচে এইটো কি ফুটবলটো মাৰিব লাগে নেকি এইটো এইটো মাৰিব নপৰিলে গোটেইগাল পৰি যাব লাগিব গোটেই গিলাচকেইটা পেলাই দিলে 500 টকা ৰ'বই নোৱাৰি 20 টকা দিয়ক ৰিং খেলক আৰু 500 টকা লৈ যাওক কেনেকৈ 10 টকাত কেইটা 10 টকাত 15টা দিব আপোনাৰ পৰা যোৱাবাৰ নিছোঁ নহয় মোৰ লগৰ এটাক মানে খুৱাব লাগে এই মানে মোৰ লগত পেট্ৰল কৰি থাকে মানে 15টামান খুৱালে উঠিব পাৰিব নাই দুদিনমান উঠিব নোৱাৰাকৈ দিয়কচোন 15টা মানে তাকে নি খুৱামগৈ মানে মই নাখাওঁ মানে মোক খালে নিচাই নহয় তাকে খুৱাম মানে তাৰ কাৰণে দি দিয়ক 15টা তাকে খুৱামগৈ নি পেলাই তাক পকা মিঠৈ বুলি খুৱাই দিম গম পাব নাই নিচা হ'ব নাই উঠিব নোৱাৰাকৈ মানে জংঘলী ধান মোক খালে নিচাই নহয় সেইকাৰণে মই নাখাওঁ মানে এইবিলাক এইফালে পূৰা ভাঙৰ মিঠৈ লৈ ল'লোঁ মই নাখাওঁ বাৰু মই সঁচাকৈ নাখাওঁ আগতে মই খাই পেলাই পূৰা পাই থৈছোঁ সঁচাকৈ বহুত বেয়া লাগে মানে সিহঁতক দেখিলে
ভগৱানে মানে কেনেকৈ লাইভ দিছে মানুহক। এতিয়া আহি এতিয়া লাষ্ট গেট পালোহি এতিয়া হাইৱে। এতিয়া কিবা এটা খাই লওঁ, খাই মেলি এইখনতে এখনতে হোটেল ভাল তাতে চাহ তাহ খাই লওঁ। এইফালে বগৰী অলপ লৈ ল'লোঁ লগতে। বালাজী চুইট কৰ্ণাৰ ইয়াতে খাই লওঁ। পূৰা মানুহ ভিৰ লাগি আছে। ধৰি লওঁ এতিয়া খাই ল'ম ইয়াতে। এইফালে মানুহ পূৰা খাই আছে। এইফালে চলা আহি গ'লে 60 টকা 1 প্লেট। পেট ভৰাই পূৰা চোলাটো খাই ল'লোঁ আৰু এতিয়া চাহটো খাম। ইয়াৰ চাহটো বহুত স্পেচিয়েল হয়। চাহটো অৰ্ডাৰ দিছোঁ আৰু 60 টকা লয় চোলা আৰু এনেকৈ 1 প্লেট আৰু এক্সট্ৰা যদি চব্জি লয় 40 টকা সেইটো। এয়া মটকা চাই আগতে বহুতবাৰ খাইছোঁ ইয়াত। আজি অলপ মিঠাটো বেছি লৈছোঁ। এতিয়া পূৰা খালোঁ, চিঙৰা ল'লোঁ, জেলেপি ল'লোঁ, মিঠাই চিঠাই কি ক'ত আছে লৈ ল'লোঁ। পূৰা একদম পূৰা টোপোলা বনাই এতিয়া ঘৰলৈ যাওঁ আৰু গাড়ী লাগি আছে। আৰু মহাদেৱৰ নাম লৈ সকলোৱে যাতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। ঠেলা হেঁচা লাগি আছে পূৰা। বহি ল'লোঁ গাড়ীত।